মেইন উদ্দেশ্যটো হ'ল যে ভাৰতত আমাক মোদী ডাঙৰীয়াক লাগে প্ৰধানমন্ত্ৰী হিচাপত, আৰু সেই বিজেপি দলৰ লগত আমাৰ BTC এলায়েন্স UPPL দল, আৰু UPPL দলৰ মাননীয় আমাৰ যিটো MP এইবাৰ টিকট পাইছে আমাৰ জয়ন্ত বসুমতাৰী মহোদয়। গতিকে জয়ন্ত বসুমতাৰী মহোদয়ক জিতোৱা মানে আমাৰ মোদী ডাঙৰীয়াক জিতোৱা, সেইটো লক্ষ্য ৰাখি ভাৰত তথা BTCৰ উন্নয়নৰ কথাটো চিন্তা কৰি, যিহেতু আমি BTC বাসী হিচাপে UPPL দলক ভাল পাই UPPL দলে আজি 3 বছৰ কাৰ্যকালত যিখিনি আমি উন্নয়ন দেখিছোঁ, শান্তি সম্প্ৰীতি মিলাপ্ৰীতি দেখিছোঁ, একমাত্ৰ UPPL দলেহে এইটো আমাৰ BTC বাসীক আনিব পাৰিছে, দিব পাৰিছে। সেইকাৰণে চিন্তা চৰ্চাৰ মাজত আমি BTC বাসী হিচাপে উন্নয়নৰ চিন্তা চৰ্চাৰ মাজত লক্ষ্য ৰাখি আমাক পুনৰ ভাৰতত মোদী ডাঙৰীয়াক লাগে বুলি চিন্তা চৰ্চা কৰি মই আজি UPPL দলত যোগদান কৰিছোঁ। যিটো আগৰ পৰিস্থিতি আছিলে, সেইটো বড়ো অনাবড়ো এটা সংঘাত আছিলে। সেই সংঘাতটো আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ সেই সংঘাতটো চুক্তি হৈ গ'ল। এতিয়া শান্তি সম্প্ৰীতি আহি গ'ল। আমাৰ সকলোৰে মিলাপ্ৰীতিৰ মাজত থাকি পেলাই আমি BTC বাসীৰ উন্নয়ন সাধন কৰিব আমি সক্ষম হৈছোঁ। আৰু ভাৰতত মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত যিখিনি উন্নয়ন, যিখিনি একতা, সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মিলাই পেলাই যিখিনি এটা শান্তিৰ বাতাবৰণ ভাৰতত আহিছে, সেইখিনি আজি বঢ়িয়া ভালভাৱে চলি আছোঁ। আৰু যিটো বড়ো অনাবড়ো আছিলে সেইটো এতিয়া নাই। যেহেতু মই অনাবড়ো হিচাপত 2015 চনত ফুৰিবাৰী সমষ্টিত মই MCLA হিচাপে নিৰ্বাচিত হৈ কাৰ্যকাল চলাইছিলোঁ, জয়ো হৈছিলোঁ আৰু 20লৈকে আছিলোঁ। 20ৰ পিছত দেখিলোঁ BTR চুক্তি যেতিয়া হ'ল, শান্তি সম্প্ৰীতি সকলোখিনি আহিলে, আৰু তেতিয়াই অনাবড়ো শব্দটো তেতিয়াৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে সেই বড়ো অবড়োৰ কথাটো এতিয়া আৰু নাহে, আৰু সেইবিলাক আনিব নালাগে। এতিয়া আমি সকলোৱে BTC বাসী হিচাপত মিলিজুলি থাকি BTCৰ উন্নয়ন কৰিব লাগে। আৰু BTCৰ উন্নয়ন কৰিব লাগিলে আমাৰ সন্মানীয় চিফ প্ৰমোদ বড়োৰ নেতৃত্বত আমি সকলোৱে আগুৱাই যাব লাগে। হয়, এই কথাখিনি অলপ আগতে চিন্তা চৰ্চা কৰা হৈছিলে। আজি 2 দিনমান আগত যিটো আমাৰ OBC মোৰ্চাৰ ফালৰ পৰা কেইজনমান নেতৃত্বত এটা দায়িত্ব লৈ মোৰ ওচৰত গৈছিলে, এই কথাবিলাক ভাঙি চিঙি ক'লে। আৰু আমাৰ যিটো বিজনী জিলা UPPL দলৰ সভাপতি আমাৰ মাননীয় ফণীন বড়ো মহোদয়ে এই কথাখিনি মোক জনালে। তেতিয়া মই হঠাৎকৈ যিখিনি আমাৰ মানুহ আছিলে আগত, সেই মানুহখিনিৰ লগত, সেই ৰাইজৰ লগত মই কোনো এটা আলোচনা কৰাৰ কাৰণে সুযোগ আৰু সময় মই নাপালোঁ। যোৱাকালিও মই ইয়াত নাছিলোঁ, বাহিৰত আছিলোঁ। গতিকে মই হঠাতে আজি আহি যিটো মোৰ চিন্তা চৰ্চা কৰিলোঁ যে UPPL দল মোৰ কাৰণে ভাল, ৰাইজৰ কাৰণে ভাল, আৰু BTC বাসীৰ কাৰণেও ভাল, সেইধৰণে মই অকলে আজি আহিলোঁ। আৰু হয়তো পৰৱৰ্তী সময়ত আৰু UPPLত যোগদান কৰাৰ এটা সম্ভাৱনা আছে। আগন্তুক MP ইলেকশ্যনত আমাৰ মূল লক্ষ্য হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বনোৱা। এই হিচাপত আজি আমি UPPL, BJP, AGP যিটো মিত্ৰজোঁট, সেই মিত্ৰজোঁটে কাম কৰি আছোঁ। আমি আশা কৰিছোঁ এইবাৰ এই ইলেকশ্যনত আমাৰ যিটো ভোটিং পেটাৰ্ণ হিচাপত আমি প্ৰায় 6 পৰা 7 লাখ ভোট পাই পেলাই আমি জিকি যাম। বিপুল ভোটত আমি জিকি যাম বুলি আশা কৰিছোঁ। নেতাটো আহি আছে আৰু আহিব। আজি যোগল গুণমণি খোৱাৰ ৰাইজ যোগদান কৰিলে, আৰু কেইটামান পিছত আৰু বহুত ডাঙৰ নেতা আৰু যোগদান কৰিব। গতিকে আমি আশা কৰিছোঁ, আমি জইন কৰাটো ডাঙৰ কথা নহয়। সেইসকল পুৰণা BPFৰ যিসকল কৰ্মীসকল আছিল মোৰ লগত থকা, তেওঁলোকৰ থ্ৰুদি আমি ভোট কালেকশ্যন কৰাটো আমাৰ ডাঙৰ কথা। ভোটটো আমি কালেকশ্যন কেনেকৈ আমি 7 লাখৰ পৰা 8 লাখলৈকে ভোটটো কালেকশ্যন কৰি পেলাই বিপুল ভোটত আমি জিকাই দিব পাৰোঁ, সেইটো আমি টাৰ্গেটটো লৈছোঁ।